So hello dosto, welcome to my channel Sinmoy Blog. So guys, আজি আমি গৈ আছো নাখংকৰ এয়া দেখিছে আমি গাড়ীত গৈ আছো নাখংকৰলৈ. So guys, ভিডিওটো একেবাৰে শেষলৈকে চাব আৰু যদি ভাল পায় লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু নাখংকৰলৈ কোন কোন গৈছে কমেন্টত জনাই দিব guys. এয়া চাওক কিমান ভিৰ দেখিছে নহয়. So guys, এয়া আমি নাখংকৰ ৰোডত আমি সোমালোহি এয়া ইফালদি নাখংকৰলৈ যায়. So guys, আমি এয়া নাখংকৰলৈ গৈ আছো guys. দেখিছে এয়া ধাননি পথাৰ আশে পাশে ধাননি পথাৰ মাজত ৰাস্তাটো কিমান যে ধুনীয়া লাগিছে guys. So guys, আমি এয়া গৈ আছো নাখংকৰলৈ. এখন মানে ধুনীয়া মন্দিৰ শিৱ মন্দিৰ নাখংকৰ. আমি এয়া গৈ আছো নাখংকৰলৈ. So guys, দেখিছে নহয় নাখংকৰ ৰাস্তাটো এটোৱে নাখংকৰ দেৱাললৈ যোৱা ৰাস্তাটো মানে এটোৱে. So guys, এইখনে নাখংকৰ মানে হেৰি ৰাস্তাটো নাখংকৰ ৰাস্তা দেখিছে guys. গাড়ী মানে থবলৈ জেগা নাই guys. দেখিছে মানুহ দেখিছে guys. এয়া নাখংকৰ ৰাস্তাত থকা এয়া দোকানবোৰ guys. এয়া দোকানবোৰ এইখন এখন দোকান guys. এইখন এখন দোকান মানে জলৈকৈ যাওঁ তলৈ তাতেই মানে guys দোকানেই দোকান. এয়া দেখিছে দোকান এয়া guys দেখিছে এয়া আৰু এখন দোকান. এখন হ'ল নাখংকৰলৈ সোমাই যোৱা মেইন গেটখন মানে মন্দিৰলৈ সোমাই যোৱা মেইন গেটখন. So guys, সেৱা কৰি লওঁ আহক নাখংকৰ গেটখনত সেৱা কৰি লওঁ. So guys, এইখনি নাখংকৰ মন্দিৰ. আমি শৰাই ভাগ দিলোঁ মানে নাখংকৰ মন্দিৰতে নাখংকৰ মন্দিৰ ভাগতে. এয়া দেখিছে guys. এয়া এতিয়া আমি শৰাইখন দি সেৱা কৰিবলৈ যাম. So guys, এয়া সেৱা কৰি মই আহিলোঁ. মাহঁতে সেৱা কৰি আছে আৰু এটা দ্বিতীয় মন্দিৰটোলৈ গৈছিলোঁ. এতিয়া দ্বিতীয় মন্দিৰটোলৈ আহিছোঁ guys. সেৱা কৰি সোমাওঁ guys. সেৱা কৰি সোমাই লওঁ তাৰপিছত guys যাওঁ আহক. দেখিছে guys এইটো মই আপোনালোকে দেখিছে. So কোন কোন আহিছে এইখন দেৱাললৈ কমেণ্ট এটা কৰি জনাই দিব guys. এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ. এয়া দেখিছে ভিতৰতো চাকি জ্বলোৱা আছে দেখিছে guys. এইখনেই ভিতৰ. এইফালে পূজাৰী বহি আছে. So guys, এইটো হ'ল পুখুৰীটো এয়া দেখিছেনে. So guys, আমি সেৱা কৰি আহি এইটো নাখংকৰ মন্দিৰৰ বিখ্যাত বস্তুটো চাবলৈ আহিলোঁ কাছ. দেখিছে খোৱা বস্তু দিছে খাই আছে কাছকেইটাই কিমান ধুনীয়াকৈ দিছে guys. কিমান যে ধুনীয়া লাগে এই দৃশ্যটো. এয়া চাওক কাছয়ে কাছ. তাৰপিছত আকৌ ডাঙৰ ডাঙৰ মাছ আছে দেখিছে guys. এয়া উঠি আহিছে পাৰলৈকে কাছবোৰে. তো guys, আমিও দিছোঁ শুকান মাছ খাবলৈ. তো guys, এয়া মই শুকান মাছ খাব মানে খুৱাই আছোঁ কাছকেইটাক দেখিছে guys. এয়া কাছ এয়া guys. এয়া কাছ এয়া মই শুকান মাছ খুৱাইছোঁ. শুকান মাছ guys শেষেই হ'ল guys. এয়া দেখিছে কাছ ইমান ডাঙৰ ডাঙৰ কাছ আছে দেখিছেনে guys. So guys, এয়া দেখিছেনে কাছ. এয়া আৰু ইফালে কুকুৰটো আছে লগতে. So guys, আমি নাখংকৰৰ আমি পাৰ্কখনলৈ সোমাই আহিলোঁ খেলিবলৈ. So guys, আমাৰ অসমৰ এই বিখ্যাত এশিঙীয়া গড়টো বনাই থোৱা আছে এই পাৰ্কখনত. আৰু এয়া দেখিছে ল'ৰা ছোৱালীবোৰে খেলা ধূলা কৰিবলৈ এয়া বনাই থৈছে. লগতে guys ময়ো খেলিলোঁ আৰু guys ময়ো ল'ৰা ছোৱালীয়ে সেইকাৰণে ময়ো খেলিলোঁ লগতে ভাইটিৰ লগতে ময়ো. আজি ইমান মানুহ নাছিলে. মই এতিয়া এইটোত আহিলোঁ. মোৰ মানে সৰুতে এইবিলাক মেলাত এইবিলাক এনেকৈ কৰা মনত পৰি গৈছে guys.
মজা লাগে গাইছ এইটো উঠি কোনে কোনে এইটো এনেকৈ চুচৰি ভাল পায় কমেণ্ট এটা কৰি জনাই দিবচোন চ' গাইছ আৰু এটা বস্তুত উঠিলোঁ এই ঘূৰণীয়াটোত চ' গাইছ মই যে এইটোত লটকিয়ে গৈছিলোঁ অলপৰ কাৰণে বাচিছোঁ আৰু এনেকৈ চুচৰি আহিছোঁ গাইছ এইটোৰ পৰা এইটো মই ওলালোঁ এইটো গাইছ এইটোতো কোন কোন উঠিছে কমেণ্ট এটা কৰি জনাবচোন গাইছ নাগশংকৰ মন্দিৰত এইটো মোৰ ভাইটি মোৰ পিছে পিছে আহিছে চ' গাইছ এইটো হ'ল ঘোঁৰা একদম গাইছ মজা লাগিছে গাইছ একদম সৰুকালৰ কথাবোৰ মনত পৰি গৈছে মেলাত এনেকৈ গৈ ঘোঁৰা গাড়ীবোৰত ঘোঁৰা এতিয়া ঘোঁৰাত ঘূৰিছোঁ চ' গাইছ একদম মজা লাগিছে গাইছ চ' গাইছ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে বাই বাই এইখিনিয়ে